শালা আকৌ কাম বনো নাই, ঘৰটো মোৰ আধৰুৱা হৈ থাকিল। কি কৰা যায়, পইচা পাতিও মোৰ হাতত নাই, কি কাম কৰোঁ? এই ৰ এটা মাথাত ভাড়া পায়, পইচাও যিহেতু নাই, সৰু চলিগিলাতো গাঁৱে গাঁৱে ঘূৰে, কিতনে বাৰ কৰা কৰোঁ বল। একলাওতো কৰিব নোৱাৰোঁ, একলা কৰিলেও ফাঁচিম, মই ফাঁচত থাকি দুয়ো ফাঁচিম, আৰু এটা কাৰোবাক লগ ধৰোঁ। ঐ শুক্লেকে লগ ধৰোঁ নেকি, সিটো এইগিলাত ভাল, সি আগতে কৰি পাইছে। এই বল তাৰ লগতে কৰিব লাগিব মই। কি কৰা যায়, কাম বনো নাই। এই শুক্লে, এটা মোৰ মাথাত ভাৱ আহিলে, সেই কামটো তই কৰিবি নেকি? কি কৈছো? এই সৰু চলিগিলাক কিতনে বাৰ কৰিম বুলি ভাবিছোঁ, কৰিবি নেকি তই? কৰিম। তোৰো পইচা পাতি নাই, মোৰো পইচা পাতি নাই, ঘৰো আধৰুৱা হৈছে, এই কাম কৰিব লাগিব, উপায় নাই। বলছো কৰোঁ পিছে, বল চাই আমি কামটো কাক কৰা যায়? মোৰ এটা লগ আছে থেপা নামৰ, তাকে কৰিম নেকি? কি বুলি কয়, পইচা পাতি আছেই নে আন্দৰ? বহুত ধৰিব আৰু তাকে কৰিম। তাক ক'বা নোৱাৰা পিছে, মনে মনে কৰিব লাগিব। বল পিছে এই শুক্লে, তোক এটা মই চকলেট দিওঁ, তই সিটো তাক দিবি, তই কিন্তু নাখাবি। মনে মনে যাই তাক হুমকি কিনে তই খবি হা, যাই এতিয়া তই জাগে যা, তাক দিগে চকলেটটো দে। বাপু ই গেল দে, তাক দিবাকে কি বা কৰে সিতেন। মই যাৱা মানে অলপ ৰেডি হওঁ, কিজানি তাৰ কিবা হ'লি মই আনবিয়া পাৰিম। ঠিকেই আছে ৰ, তাক দেখ, সেই চান্সতে মই অলপ কাপোৰ চাপোৰ পিন্ধি ৰেডি হৈ থাকোঁ। ই মোক খাবা দিছে, মই খাই চাওঁ ৰ। বা বৰ উঠে, এইখিনি তাক দি দিবা। থেপা, তোৰ কাৰণে এটা চকলেট আনিছোঁ, আহ চোন। চকলেটটা চোন ভাল লাগছে খাই। মোৰ দেখোন মাথাটো ঘূৰা লাগে। হাও ধুই পৰি আছে দেখোন। উঠছে শুক্লে, উঠছে উঠছে, ইও খালাক নেকি? উঠছে 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 শুক্লে, মাথা ঘূৰিছে আৰু মেডিকেলতো নিব লাগিছিল, কি হ'ব? মোৰ না খাইছে ভুল হ'ল দে। তই খাবা নাগিছিল নহয়, কি কৰোঁ এতিয়া? শুক্লে তই এতিয়া জাগে যা, মই কিবা এটা কৰি আছোঁ। কিবাকে বান্ধো দে ইয়াক, কিবাকে কাম হৈ গৈছে। এতিয়া শুক্লে বা ক'ত মৰবা গেল, বেটা কেনে খাচলি না চকলেটটো এতিয়া মৰলি, যি কি নহওক এতিয়া মই চকলেট মাতিব লাগিল, সি বা ক'ত মৰবা গেল। তই ইয়াতে থাক, মই এতিয়া চকলেট মাতিব যাওঁ ৰ। এই শুক্লে ক'ত আছিলি তই? কোনো কিবা হ'ল নেকি? এই চালা তই ক'ত মুত থাকা? এই যো আমাৰ এতিয়া তাক বান্ধলি যো। এতিয়া কবি দাদাকক দেৰি চলি লাগে 10 লাখ টকা এটা লৈ বেয়া দিবি, বুজি পাইছা? তেতিয়াহ'লে আমি তাক দি খেদাম। যা তই কগে যা। তোৰ ভালে কাম টিকটক কৰিছোঁ। কি টিকটক চলি কৰিছে? লগে আহিছে 10 লাখ টকা দি লৈ কিনে মেন জাগা। কি কিদম কৰিছিলি তই? কি চলি কিদম কৰিলকে, ভাই কিদম কৰিলকে? তুই মোক পুলিচক গেলি যাব নেকি? 10 লাখ টকাও নাই নহয়। কিবা এটা কৰিব লাগিব। কি কৰা নাই, 10 লাখ টকাটো ক'ত পামে? মোৰ গাড়ীখনে বেচা ভাল হ'ব নেকি? নে ঘৰটোৱে বেচোৱে? নাই 10 লাখ টকাটো নহ'ব, গাড়ী বেচিলেও মাত্ৰ 70,000 মানহে আহিব। এইটো কাম কৰাই ভাল হ'ব, এইটোৱে কৰোঁ। ষ্টাৰ্ট। মোক ক'ত গেলে আহিব দিছিলি? মোৰ ক'তো নাই, মোৰ দেখোন আহিলোৱেই। আজি বেটা তোক 10 লাখ টকা লাগে, ভালকে দি আছোঁ 10 লাখ টকা। আজি গম পাই যাব নেকি? সি আহিছি নেকি? ইমান দেৰি হ'ল, আহাই নাই দেখোন, খবৰ লোৱাই নাই দেখোন। তই আমাৰ আপাক কিডনেপ কৰিছ নেকি? মই নিশ্চয় কৈছোঁ কিডনেপ। নিশ্চয়। এতিয়া মোক 10 লাখ টকা লাগে। তথাপি আবু তই ভাল কাম কৰা নাই। তই যদি 10 লাখ টকা দিব পাৰা চলি লৈ যা। 10 লাখ টকা আছে, তো আছে, ঠিকে থাক আছে। চাই গণিলো তই? গণিম নহ'লে কিন্তু বিপদ হ'ব তোৰ। হ'ব, যা মই মাতি দিয়া। মাতিম, এতিয়া মই 10 লাখ টকাটো গণি কেনে তাক পঠাই দিম। যাওঁচি। ভাইৰেক লৈ যা, পইচা দিলি নহয় মোক, যা লৈ যাগে যা। যা।
তো মোৰ বহুত পইচা লছ কৰি দিয়ে ও বস অ। দেউতো বহুত ওলাই কি ভাবৰিছি কি ভৰাইছে পইচা আছে তে গণবিয়া লাগব এতিয়া যৌ গণ বস মোক দুগুমান ভাগ লাগিব দে কি সমান ভাগ লাগব ময়ে গোটাখানি কষ্ট কৰিলো কে দিমে সমান ভাগ তোক 2000 মান দিম দে হ'ব না ৰে হে প্ৰভু ইগলা এটা ইমান ওজন আছিল নেকি শিল দেখোন ইগলা কি হ'ব মোৰ কষ্ট মখা গোটাই গেলে কি হ'ব চুকলি যেন বেটা তোক 10 লাখ টকা লাগে মোক সন্তান দিম 10 লাখ টকা কেইটামান আজি ৰাম ঠগৰি মেন্দ শিল কেইটামান লৈ যাম গৈ শিল ভৰি কিনি পইচা দিয়া বুলি কম হ'ব নেকি আৰু এটা ল'বা হ'ব দে 10 লাখ টকা দিম মই কম বস্তু নহয় কি 10 লাখ টকা এনে যা কথা কয় তই মই কম জানা দিছো নেকি পইচা দিম বুলি কৈ শিল ডাঙৰ শিল ভৰি থৈছো তহঁতে তোৰ লোকটো যে আছে সিটো কেনে জ্বালা দিছে তাৰ পৰাই তহঁতে কালি যাই কিনি বেগটো লৈ আহিবি শুনলা